Hello everyone, anything with Abir আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে আন্তৰিকভাৱে স্বাগতম জনাইছো। সময় এতিয়া ৰাতিপুৱা 6টা বজা নাই আৰু এইখন ৰাতিপুৱাতে মই ওলাই পৰিছো ৰাস্তাত আৰু যাবলৈ ওলাইছো কলৈ জানেনে গোৱালপাৰালৈ। Yes, you heard it right. মই যাবলৈ ওলাইছো গোৱালপাৰালৈ। ও বৈদেশী প্ৰাণ বন্ধু আহাৰে একবার গোয়ালপাড়া আসিয়া তুই আমার জায়গা বেড়ায়া জান রে গোৱালপৰীয়া গানৰ এটি কলি আপোনালোকৰ বাবে এথনিক আৰ্টিষ্ট সোসাইটি আসামৰ সৌজন্যত জনপ্ৰিয় প্ৰতিষ্ঠিত চিত্ৰশিল্পী মুবিন ৰাভা ছাৰৰ ইনিচিয়েটিভত গোৱালপাৰা জিলাৰ আগিয়াৰ ওচৰৰ ৰখাপাৰা নামৰ গাঁৱত দুদিনীয়া কাৰ্যসূচীৰে এইবেলি অনুষ্ঠিত হ'বলৈ গৈ আছে এথনিক আৰ্টিষ্ট এছেম্বল 2025 আৰু এই চিত্ৰশিল্পীৰ সমাৱেশখনত উপস্থিত থাকিব অসমৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা অহা নিমন্ত্ৰিত অতিথি শিল্পীসকল লগতে উপস্থিত থাকিব দেশ বিদেশৰ পৰা অহা নিমন্ত্ৰিত চিত্ৰশিল্পীসকল আৰু এই চিত্ৰশিল্পীৰ সমাৱেশখনতে সৰু সুৰাকৈ এজন চিত্ৰশিল্পী হিচাপে মুকু নিমন্ত্ৰণ জনোৱা হৈছিল এই সেগতে মুক ইমানখিনি যোগ্য বুলি ভাবি এই ডাঙৰ অনুষ্ঠানটোৰ এটি সৰু অংশ হ'বলৈ সুবিধাখন কৰি দিয়াৰ বাবে এথনিক আৰ্টিষ্ট সোসাইটিৰ সমূহ কৰ্মকৰ্তাৰ লগতে কৰ্ণধাৰ মুবিন ৰাভা ছাৰক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো মুবিন ৰাভা ছাৰে যদিও প্ৰথম দিনাই মোক ছাৰ বুলি মাতিবলৈ মানা কৰিছিল তথাপিও আজিৰ ভিডিঅ'টোত মই তেখেতক ছাৰ বুলি মাতিম কিন্তু মই এনে তেখেতক দাদা বুলি মাতো পাই গলোহি জালুকবাৰী হৌৱা মোৰ সন্মুখত কৃষ্ণচূড়াৰ দেশ গুৱাহাটী ইউনিভাৰ্চিটিৰ গেট গুৱাহাটী ইউনিভাৰ্চিটিৰ গেটখন যিদিনাই দেখো মোৰ মনটো বৰকৈ পেইন কৰিবলৈ ষ্টাৰ্ট কৰে এই ইউনিভাৰ্চিটিখনক লৈ কিমান যে কবিতা কিমান যে সাহিত্য কিমান যে গল্প কিমান যে উপন্যাস কত যে কি সাহিত্যৰ পাতে পাতে ভৰি আছে অথচ মই মক্কেল প্ৰাণীটোৰ এই ইউনিভাৰ্চিটিখনৰ ষ্টুডেণ্ট হোৱাৰ কপাল কেতিয়াও নহল এজ ইউ অল নো দ্যাট আই ৱাজ এ মেডিকেল ষ্টুডেণ্ট গতিকে মই শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ ষ্টুডেণ্ট আছিলো গুৱাহাটী ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট হোৱাৰ সপোন মোৰ সপোন হৈয়ে থাকি গ'ল উঠি পৰিলো গোৱালপাৰাৰ বাছত ভিডিঅ'ৰ আৰম্ভণিতে আপোনালোকক এটি অনুৰোধ কৰিব বিচাৰিছো ৰব স্কিপ নামাৰিব লাইক কমেন্ট শ্বেয়াৰৰ কথা নকওঁ হে আপোনালোকে মই নকলেও মোক দিব মই জানো এটি গুৰুত্বপূৰ্ণ অনুৰোধহে কৰিব বিচাৰিছো আৰু অনুৰোধটো হ'ল মোৰ ভিডিঅ'সমূহক যাতে কোনেও টিপিক্যাল ভ্লগ ভিডিঅ' হিচাপে নাচায় ৱেট মানে মই ক'ব বিচাৰিছো মোৰ ভিডিঅ'সমূহক যাতে টিপিক্যাল ভ্লগ ভিডিঅ' হিচাপে চোৱা নহয় এটি লাইফষ্টাইল ভিডিঅ' হিচাপেহে চোৱা হয় কাৰণ এটি টিপিক্যাল ভ্লগ ভিডিঅ' হ'বলৈ যি এলিমেণ্টছ বা উপাদান ভিডিঅ' এটাত প্ৰয়োজন হয় সেই গোটেইখিনি এলিমেণ্টছ মই প্ৰদান কৰিব নোৱাৰো মোৰ ইমানখিনি এৰেঞ্জমেণ্ট এতিয়ালৈকে হোৱাগে নাই কাৰণ মই আৰম্ভণিহে কৰিছো গতিকে মই বিচাৰি মোৰ ভিডিঅ'সমূহক লাইফষ্টাইল ভিডিঅ' হিচাপে চোৱা যাওক কাৰণ চেনেলটোৰ নাম হ'ল এনিথিং উইথ এবি মানে যিকোনো কিবা কিবি থাকিব পাৰে চেনেলটোত মোৰ জীৱনটোত ঘটি থকা সৰু ডাঙৰ ঘটনাবোৰক সৰু ডাঙৰ সুখ দুখবোৰক একোটি ভিডিঅ'ৰ আকাৰত আপোনালোকৰ সৈতে ভগাই লবলৈহে এই চেনেলটো ক্ৰিয়েট কৰা হৈছে আগৰ দিনত যিদৰে মানুহে ডায়েৰীৰ পাতত নিজৰ স্মৰণীয় দিনবোৰ লিখি সংৰক্ষণ কৰিছিল ঠিক সেইদৰে আজিৰ দিনত এটি ভিডিঅ'ৰ ৰূপত একটা মেমৰেবল দিন নাইবা একোটি মেমৰেবল মোমেণ্টছক প্ৰিজাৰ্ভ কৰিবলৈ চেষ্টা কৰা হয় হে মোৰ ভিডিঅ'সমূহত মোৰ জীৱনত ঘটি থকা মেমৰেবল মোমেণ্টছসমূহক যিমান পাৰো সুন্দৰভাৱে এটি প্ৰতিবেদনৰ দৰে আপোনালোকলৈ আগবঢ়াবলৈ যথাসম্ভৱ চেষ্টা কৰি আছো মোৰ ভিডিঅ'সমূহত কবিতা গান উপমা জতুৱা ঠাঁচ শায়ৰী অনুভৱ ব্যক্তিগত মতামত ব্যাখ্যা ফ্যাক্ট চেক ফ্যাক্টস তথ্য বিৱৰণী বাৰ্তালাপ ইন্টাৰভিউ ইত্যাদি মোৰ ভিডিঅ'টো টপিকৰ লগত ৰিলেটেড যিখিনি প্ৰয়োজনীয় হয় তাৰ প্ৰতিটো এছপেক্ট মই মোৰ ভিডিঅ'টোত কভাৰ কৰিবলৈ চেষ্টা কৰোঁ আৰু সেয়ে মোৰ ভিডিঅ'সমূহ এটি টিপিক্যাল ভ্লগ ভিডিঅ' হৈ নাথাকে এটি প্ৰতিবেদনৰ দৰে হৈ পৰে গতিকে মই আপোনালোকক অনুৰোধ কৰিব বিচাৰিম মোৰ ভিডিঅ'সমূহক যাতে এটি টিপিক্যাল ভ্লগ ভিডিঅ' হিচাপে নাচাই একোটি লাইফষ্টাইল ভিডিঅ' হিচাপেহে এনজয় কৰে জানুৱাৰী মাহ গুৱাহাটীৰ ভিতৰত ঠাণ্ডাটো সিমান এটা মেহসুস হোৱা নাছিলে কিন্তু গুৱাহাটীৰ পৰা যিমানেই বাহিৰলৈ ওলাই গৈ আছো ঠাণ্ডাটো যেন সিমানেই বেছিকৈ অনুভৱ কৰিবলৈ ধৰিছো ট্ৰাষ্ট মি ইমান বেছি কুঁৱলী পৰা মই আগতে কেতিয়াও দেখা নাই বিহাৰ ইউপিএমপিত ফগি ৱেডাৰ দেখিছো বাৰু কিন্তু আজিৰ নিচিনা এনেকুৱা ফগি মই জীৱনত প্ৰথমবাৰৰ বাবেহে দেখিলো কাণ চান ঠাণ্ডা পৰি গৈছে একেবাৰে হেয়ে মই ডিঙিত লৈ থকা কাৰ্বি মাফলাৰ টাইপৰ এই চেলেংখনেৰে কাণ দুখনক মেৰিয়াই ভালকৈ বান্ধি ললো এই মাফলাৰখন মোৰ কাৰ্বি বন্ধু এজনে কলেজত পঢ়া সময়ত মোক গিফ্ট দিছিলে এই মাফলাৰখনক কাৰ্বি ভাষাত কি বুলি কয় যদি কোনোবাই জানে কমেন্ট কৰি জনাব পাই গলোহি আগিয়া
বাছৰ পৰা নামি উঠি পৰিলোঁ ই-ৰিক্সা এখনত আৰু যাত্ৰা আৰম্ভ কৰিলোঁ ৰখাপাৰালৈ। ৰখাপাৰা গাঁওখন আগিয়াৰ পৰা ৩-৪ কিলোমিটাৰমান দূৰত অৱস্থিত। অসমৰ আটাইতকৈ চাফ চিকুণ গাঁও, ক্লিনলিয়েষ্ট ভিলেজ ৰাংচাপাৰাৰ লগতে লাগি থকা গাঁওখনেই হ'ল ৰখাপাৰা, য'ত অনুষ্ঠিত হ'বলৈ গৈ আছে চিত্ৰশিল্পীৰ সমাৱেশ অনুষ্ঠানটি। এইখিনিতে ফানি কথা এটা মনত পৰিছে, ই-ৰিক্সাত উঠিছোঁ যে, সেয়ে মানুহৰ দেশত মানে বডিত চুলিয়ে যেনেকৈ বেলেগ বেলেগ ঠাইত গজিলে বেলেগ বেলেগ নাম পায়, ঠিক সেইদৰে ই-ৰিক্সাই চাগে পৃথিৱীৰ একমাত্ৰ বাহন যিয়ে ঠাইভেদে বতৰভেদে বেলেগ বেলেগ নাম পায়। মানে মই বুজাব বিচাৰিছোঁ, চুলিয়ে যেনেকৈ মূৰত থাকিলে চুলি, গালত থাকিলে দাঢ়ি, ওঠৰ ওপৰত থাকিলে মুচ, একজিলাত থাকিলে আৰ্মপিট, বুকুত থাকিলে নোম আৰু তাৰ তলফালে নাযাওঁ, ইউ ন' বেটাৰ। ঠিক সেইদৰে ই-ৰিক্সাবোৰ সাধাৰণতে আপাৰ আছামত থাকিলে টমটম, গুৱাহাটীত থাকিলে ই-ৰিক্সা, লৱাৰ আছামত বৰপেটা, নলবাৰী, কামৰূপ, এইখিনিত পিলপিলি, তাতকৈ আৰু অলপ লয়াৰত মানে ধুবুৰী, চাউথ চালমাৰা, মানকাছাৰ, গোৱালপাৰা আদিত ট'টো। মুঠতে ঠাই বেলেগ মানে নামো বেলেগ বেলেগ। আপোনালোকৰ অঞ্চলত ই-ৰিক্সাসমূহক কি বুলি মাতে বাৰু কমেণ্ট কৰি জনাবচোন। আৰু এয়া ৰাস্তাৰ কাষে কাষে কি জানেনে, মই নিজেও চিনি পোৱা নাছিলোঁ। ড্ৰাইভাৰ দাদাজনক সুধিহে গম পালোঁ, এই শাৰী শাৰীকৈ থকা গছকেইজোপা হেনো ৰাবাৰৰ গছ, মানে ৰাবাৰৰ বাগিচা। মই জীৱনত প্ৰথমবাৰৰ বাবে ৰাবাৰৰ বাগিচা দেখিলোঁ। একা বেকা গাঁৱলীয়া বাটেৰে মোৰ ই-ৰিক্সাখন আগবাঢ়ি আহি ফাইনেলি আহি উপস্থিত হ'লোহি মূল অনুষ্ঠানৰ ভেন্যুত। এয়া মোৰ সন্মুখত এথনিক আৰ্টিষ্ট ছ'চাইটিৰ নেম প্লেট আৰু সুন্দৰ সুন্দৰ ৱাল পেইণ্টিং কিছুমান বনোৱা হৈছে আৰু চাৰিওফালে অতি ধুনীয়াকৈ সজাই তোলা হৈছে এথনিক আৰ্টিষ্ট এছেম্বল 2025 অনুষ্ঠানটিৰ বাবে। তো বুলক ৰাইজ আমি ভিতৰলৈ সোমাই যাওঁ। সন্মুখৰ ফালে দেখা গৈছে LP স্কুল, ME স্কুলৰ নিচিনা ইনফ্ৰাষ্ট্ৰাকচাৰ। পিছত খবৰ লৈ গম পালোঁ এয়া হেনো মুবিন ৰাভা ছাৰে শিক্ষকতা কৰা আৰ্ট স্কুল আৰু লগতে আছে গ্ৰামীণ পুথিভঁৰাল, খেলপথাৰ আৰু এথনিক আৰ্টিষ্ট ছ'চাইটিৰ অফিচ। বুলক আমি ভিতৰলৈ সোমাই যাওঁ। সুন্দৰ সুন্দৰ ৱাল পেইণ্টিং কিছুমান বনোৱা হৈছে আৰু এয়া যে ৱাল ভাঙি ইটা ওলাই অহাৰ নিচিনা দেখা গৈছে, এয়া একচুৱেলি ভঙা ৱাল নহয়, এয়া পেইণ্টিংহে। ক্ৰিয়েটিভ মাইণ্ডছ। এয়া ভিতৰৰ ফালে ডাঙৰ ফিল্ড, য'ত অনুষ্ঠানৰ বাবে সজোৱা হৈছে পেণ্ডেল। দৰ্শকৰ বাবে আসনৰ ব্যৱস্থা কৰা হৈছে আৰু সন্মুখৰ ফালে সৌৱা দেখা গৈছে মঞ্চ। ইতিমধ্যে যথেষ্ট সংখ্যক অডিয়েঞ্চ আহি উপস্থিত হৈছেহি আৰু এইফালে বিদ্যালয়ৰ বাৰাণ্ডাত দেখা গৈছে ষ্টুডেণ্টসকলে ছবি আঁকি আছে, চিত্ৰাংকন প্ৰতিযোগিতা চলি আছে আৰু কাষতে এয়া সুন্দৰ সুন্দৰ পেইণ্টিং কিছুমানক প্ৰদৰ্শনৰ বাবে সজাই ৰখা হৈছে। চিত্ৰসমূহত ৰাভা জনগোষ্ঠীয় জীৱন পৰিক্ৰমা, জনজীৱন, কৃষ্টি সংস্কৃতি, সামাজিক আচাৰ আচৰণ, দৈনন্দিন জীৱন সংগ্ৰাম ইত্যাদি ইত্যাদি বিভিন্ন বিষয়বস্তুসমূহক তুলিকাৰ মাধ্যমেৰে অতি সুন্দৰভাৱে ফুটাই তুলিবলৈ চেষ্টা কৰা হৈছে। সন্মুখৰ ফালে সজোৱা হৈছে মঞ্চ, অপেন ষ্টেজ। মঞ্চৰ পৰা অলপ আগবাঢ়িলে এয়া শাৰী শাৰীকৈ ষ্টেণ্ডসমূহত সজোৱা হৈছে ডাঙৰ ডাঙৰ কেনভাছ, য'ত কিছু সময়ৰ পিছতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আৰু পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা অহা নিমন্ত্ৰিত চিত্ৰশিল্পীসকলে কৰিব লাইভ পেইণ্টিং। অলপ সময় পিছত ময়ো লাইভ পেইণ্টিং কৰিম। মইনো লাইভ পেইণ্টিঙত কি আঁকিলোঁ আৰু বাকী আৰ্টিষ্টসকলেনো কি আঁকিলে তাকে চাবলৈ এই ভিডিঅ'টো আৰু অলপ সময় চাই থাকক। এইপিনে ৰখা হৈছে কালাৰ্ছ, এক্ৰেলিক কালাৰ্ছ। লাইভ পেইণ্টিঙৰ সময়ত আৰ্টিষ্টসকলে ইয়াৰ পৰাই কালাৰ্ছসমূহ ব্যৱহাৰ কৰিব। পৰিৱেশটো সঁচাকৈ বহুত ধুনীয়া, একেবাৰে নেচাৰেলিটি এম্বিয়েন্স। কিমান দিনৰ মূৰত যে এনেকুৱা নেচাৰেল পৰিৱেশ এটিত আহিবলৈ সৌভাগ্য হ'ল, সঁচাকৈ বহুত ভাল লাগিল। এয়া প্ৰদান কৰা হ'ল আৰ্টিষ্ট আইডেণ্টিটি কাৰ্ড আৰু লগতে দিয়া হ'ল হ'বলগীয়া এই দুদিনীয়া অনুষ্ঠানটিৰ কাৰ্যসূচী। অনুষ্ঠান আৰম্ভ হ'বলৈ এতিয়া আৰু বেছি সময় বাকী নাই। অনুষ্ঠানৰ আৰম্ভণিতে আছে মঞ্চ উদ্বোধন, গতিকে আমি বহি পৰিলোঁ। দিগ্গজ কলাকাৰসকলৰ লগতে ফ্ৰণ্ট ৰোত বহি পৰিছোঁ ঠিকেই, কিন্তু নিজকে নিজে বাৰে বাৰে প্ৰশ্ন কৰিছোঁ, মই ইমানখিনি যোগ্য হৈছোনে বাৰু? উত্তৰটো বাৰু প্ৰশ্নবোধক হৈয়ে ৰ'ল, কিন্তু এটা কথা বুজি পালোঁ, সেয়া হ'ল ডাঙৰ মানুহৰ সঁচাকৈ এটা ভাইব থাকে দেই। তেখেতসকলৰ ওচৰত বহি এম্বেৰেজড হ'ম বুলি যিটো ইনফেৰিয়ৰিটি কমপ্লেক্স মোৰ হৈ আছিলে, তেখেতসকলৰ ভাইব আৰু ব্যৱহাৰে মোক এবাৰো সেই বস্তুটো ফিল কৰিব নিদিলে। আৰম্ভ হৈ গ'ল মঞ্চ উদ্বোধনী অনুষ্ঠান আৰু এয়া মঞ্চত মাইক্ৰফোন হাতত লৈ মুবিন ৰাভা ছাৰ। আমাৰ এথনিক আৰ্টিষ্ট ছ'চাইটিৰ বাকৰিত তথা আমাৰ এইখন মঞ্চৰ সন্মুখত আহিবলৈ অনুৰোধ কৰিছোঁ।
মঞ্চ উদ্বোধন কৰিবলৈ মঞ্চলৈ আমন্ত্ৰণ জনোৱা হ'ল নেপালৰ পৰা নিমন্ত্ৰিত স্বনামধন্য চিত্ৰশিল্পী নৰ বাহাদুৰ চেত্ৰী ছাৰ আৰু লগতে আমন্ত্ৰণ জনোৱা হ'ল উৰিষ্যাৰ পৰা আগত চিত্ৰশিল্পী পঞ্চানন শ্যামল ছাৰক নিমন্ত্ৰণ কৰি অনা বিশিষ্ট চিত্ৰশিল্পী আৰু আন্তঃৰাষ্ট্ৰীয় চিত্ৰশিল্পী আৰু ঢাউলি আৰ্ট এণ্ড ক্ৰাফ্ট কলেজৰ অধ্যক্ষ আৰু উৰিষ্যাৰ ললিত কলা একাডেমীৰ প্ৰাক্তন সচিব পঞ্চানন শ্যামল ছাৰ মঞ্চ উদ্বোধনীৰ পিছৰ অনুষ্ঠান হিচাপে আছে নিমন্ত্ৰিত চিত্ৰশিল্পীসকলক আদৰণি জনোৱা পৰ্ব এগৰাকী এগৰাকীকৈ প্ৰতিগৰাকী নিমন্ত্ৰিত চিত্ৰশিল্পীক মঞ্চলৈ আদৰি নিয়া হ'ল আৰু ৰাভা ট্ৰেডিশ্যনেল গামোচা আজাৰেৰে সম্বোধনা জনোৱা হ'ল আজাৰ উচ্চাৰণটো মই ভুলো কৰিব পাৰোঁ দেই ক্ষমা কৰিব আৰু সৌৱা ছাইডৰ ফালে সৰুকৈ ময়ো আদৰণি পৰ্বৰ পিছত ইটছ দ্য টাইম ফৰ লাইভ পেইণ্টিং নাও আৰ্টিষ্টসকলে কালাৰ্ছসমূহ লৈ আছে এইপিনে ময়ো আহি পালোঁ কালাৰ্ছ ল'বলৈ ইয়াত আহিয়ে আৰু এজন আৰ্টিষ্ট বন্ধু পালোঁ আমাৰ জেনেৰেশ্যনৰ পৰা বাকীখিনি আৰ্টিষ্টটো মোটামুটিকৈ ছিনিয়ৰ চিটিজেনে আৰু মোৰ নতুন আৰ্টিষ্ট ফ্ৰেণ্ডজনে মোক কালাৰ্ছখিনি লোৱাত সহায় কৰি দিলে আৰু আমি সকলোৱে মিলি আৰম্ভ কৰি দিলোঁ লাইভ পেইণ্টিং মোৰ আশে পাশে বাকী আৰ্টিষ্টসকলেও ইতিমধ্যে হাতত তুলিকা তুলি লৈছে মইনো কি আঁকিম লাইভ পেইণ্টিং হ'ব বুলি জনাই নাছিলোঁ গতিকে কিনো আঁকিম তাৰ কোনো প্ৰি প্লেন নাই গতিকে যি মন যায় আজি তাকে আঁকিম চাই থাকিব দেই কিনো আঁকো পাৰ হৈ গ'ল 1 ঘণ্টামান সময় আৰু এয়া আমাৰ আৰ্টিষ্টসকলে নিজৰ নিজৰ পেইণ্টিংসমূহত ইনিচিয়েল টাচ অলমষ্ট কমপ্লিট কৰিছে মোৰো আঁকি আঁকি ভাগৰ লাগিল গতিকে ভাবিলোঁ লেটছ টেক আ ব্ৰেক অলপ ব্লগিং কৰি লওঁ মেম এইফালে ডিষ্টাৰ্ব কৰিছোঁ কি হৈ আছে নেচাৰেল ভিউ নাৱৰীয়া ন মাছ মাৰিব গৈছে ছবি ফিগাৰবিলাক আঁকিছে কাৰণে মই নেচাৰেল পৰিৱেশটো পাই গ'লোঁ সেইকাৰণে ভাবিলোঁ যে নেচাৰেল আৰু মেম আহিছে গুৱাহাটীৰ পৰা লগত আছে আমাৰ মেম বন্দনা মেম হয়নে বন্দনা মেম আছে আৰু তেখেতৰ পেইণ্টিং আচ্ছা মাছ মাৰি থকা গাভৰু ছোৱালী হয়নে আৰু মোৰ ফেভৰেট ছাৰ ছাৰ ওচৰত আহিব ভয় লাগি আছে বাৰু ছাৰ ডিষ্টাৰ্ব কৰিছোঁ অলপমান বাকী ডাঙৰ মানুহৰ আৰ্ট মই বুজিয়ে নাপাম বাৰু মই বুজিয়ে নাপাম কি আঁকিছে মই এক্সপ্লেইন কৰিব পৰা নাই জাষ্ট মই এক্সপ্ৰেছন মোৰ এটা মনৰ ভাৱ মই ইয়াত এক্সপ্ৰেছন প্ৰকাশ কৰিবলৈ বিচাৰিছোঁ মোৰ মাইণ্ড এনেকৈ কৰিব মনৰ পৰা ভাৱ ওলোৱাটোকে নিগৰাব বিচাৰিছোঁ এইটোৱে ভাল লাগিলে তেওঁৰ লগত মোৰ বহুত ভাল ল'ৰা ভাল মানে অসমৰ কাৰণে আমি গৌৰৱ কৰিব কিবা কিবি কাম কৰি আছে ভাল লাগিছে আৰু ছাৰক লগ পাম ৰাখক ছাৰ আহি আছোঁ এইপিনে আমাৰ ছাৰ আছে এইপিনে যিমান যি হ'লেও ঘৰৰ কাষৰ মানুহ এতিয়া অলপ বৰপেটা কৈছোঁ আৰু যিমানখিনি পাইছোঁ আমাৰ নলবাৰীৰ মানুহ খাতি নলবেৰীয়া ক'ব এতিয়া মই এতিয়া যদি মই বৰপেটা ক'ব নাজানো কেনেকৈ হ'ব হ'লে হয় না যি বাৰু কৈছোঁ আমাৰ বাবা শিৱ বাবা হৈ আছে কালিমা আৰু শিৱ বাবা ভাই নামটো কোৱা নিপন গোস্বামী বহুত ডাঙৰ মানুহৰ নাম অলৰেডি তেখেতো ডাঙৰ মানুহ বাৰু আৰু এইপিনে আমাৰ ছাৰ আছে নমস্কাৰ শিৱসাগৰৰ পৰা আহিছে আৰু ছাৰে বনাই আছে ডাঙৰ মানুহৰ ডাঙৰ আৰ্ট মই সৰু মানুহ এইবোৰ বুজি নাপাওঁ আমিও আৰ্টিষ্ট ভাল আৰ্টিষ্ট নহয় আমি ভূষণৰ ওপৰত বনাইছোঁ মকৰা জাল হ'ব জালত এইবিলাক মানুহ মকৰাৰ জালত মানুহবোৰ লাগি ধৰিব মানে মকৰাক আমি এইটো শোষক আৰু বাকীবিলাক মানে শোষক শাসনকাৰী যোনটো আমাৰ আচ্ছা বহুত ডাঙৰ চিন্তাধাৰা কৰিব বিচাৰিছোঁ কিমান দূৰ পাৰোঁ সফল হ'ব নিশ্চয় পাৰিব আৰু ঠিক আৰু মই অলপ ৰেষ্ট লৈছোঁ কাৰণ বহুত সময় আঁকিলোঁ তাৰপিছত এতিয়া ভাগৰ লাগিছে আৰু আমাৰ জেনেৰেশ্যনৰ মানুহ শ্বৰ্ট টেম্পাৰ জল্দি ভাগৰ লাগি যায় ভেটাৰান আৰ্টিষ্টখিনি ভাগৰ লগা নাই মোৰ ভাগৰ লাগি গৈছে বনাই আছিলোঁ পেইণ্টিং আৰু আমাৰ চিফ গেষ্ট হিচাপে আছিলে আমাৰ ছাৰ তেখেত আহিছে নেপালৰ কাঠমাণ্ডুৰ পৰা
लाल बहादुर नर बहादुर और मैं हूँ आमीन बहादुर। सर के साथ नाम मिलता जुलता है लेकिन टैलेंट में कुछ नहीं है सर। बहुत नहीं, अब काम भी मिलेगा। अभी साथ में काम करेंगे तो अच्छा रहेगा। होपिंग फॉर द बेस्ट सर। और आशीर्वाद कीजिएगा कि हम लोग अब साथ में बहुत जगह जुड़ेंगे, अच्छा लगेगा। और सर हमको बहुत छोटा आर्टिस्ट तो बोल नहीं सकता हूँ लेकिन सर कोशिश कर रहा हूँ कुछ सीखने के लिए। आप लोगों से बस सीखने को मिल जाए और आशीर्वाद करते रहिएगा। हाँ ठीक थैंक यू। साथ में काम करेंगे तो बहुत ज्यादा कुछ सीख जाएंगे। ठीक है सर, थैंक यू सर। And finally, here is my painting. মই আঁকি আছো ৱেষ্টাৰ্ণ এটায়াৰ পিন্ধি থকা ছোৱালী এজনী। কাম চলি আছে, এতিয়াও বহুত কাম বাকী। মোৰ পেইণ্টিংখন কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি জনাবলৈ কিন্তু একদম নাপাহৰিব। সময় হ'ল লাঞ্চ ব্ৰেকৰ আৰু আমি বহি পৰিলোঁ লাঞ্চ টেবুলত। আমাক আপ্যায়ন কৰিলে ট্ৰেডিশ্যনেল ৰাভা কষ্টিউম পৰিধান কৰা বাইদেউ কেইগৰাকীয়ে। তেখেতসকলৰ আপ্যায়ন আৰু আপোনতাত সঁচাকৈয়ে বৰ আপ্লুত হ'লোঁ। আজিকালিৰ এই যান্ত্ৰিক পৃথিৱীত চহৰৰ ফালে এই আপোনতা আৰু আপ্যায়ন পাবলৈ একদম নাই। গাঁৱৰ ফালে এতিয়াও এই আপোনতাবোৰ যে জীয়াই আছে তাক দেখা পাই সঁচাকৈয়ে আপ্লুত হ'লোঁ। লাঞ্চৰ পিছত আমি আকৌ উভতি আহিলোঁ মূল অনুষ্ঠানৰ ভেন্যুলৈ আৰু অনুষ্ঠানৰ কাৰ্যসূচী মতে এতিয়া আছে কবি সন্মিলন। কবি সন্মিলনীৰ আৰম্ভণিতে আজিৰ কবি সন্মিলনী অনুষ্ঠানটিত সভানেত্ৰীৰ আসন শুৱনি কৰিবলৈ আমন্ত্ৰণ জনাই অনা বিশিষ্টা কবি বাইদেউগৰাকীক সম্বৰ্ধনা প্ৰদান কৰা হ'ল আৰু তেখেতক দুআষাৰ ক'বলৈ অনুৰোধ জনোৱা হ'ল। ক'বলৈ ভাল লাগিছে যে মোৰ যিখন প্ৰথম কিতাপ প্ৰকাশ হৈছিল সেইখনৰ অংগসজ্জা তাৰ ভিতৰত থকা ছবিখিনি মুবিনে মোক আঁকি দি সহায় কৰিছিল। এতিয়া আৰম্ভ হ'বলৈ গৈ আছে আজিৰ কবি সন্মিলনী অনুষ্ঠানটিত উপস্থিত থকা কবিসকলৰ স্বৰচিত কবিতাসমূহ পাঠৰ অনুষ্ঠান। অথচ ৰঙতে বাউলি হৈ আছিল পখিলীজনী। চুচুক চামাককৈ কইনাৰ ভনীয়েকৰ জোতাচোৰৰ ব্যৰ্থ চেষ্টা। যদিও মই কবি নহয় তথাপিও মন গ'লে কিবা কিবি লেখা মেলা কৰোঁ, আপোনালোকে জানে। গতিকে মই ভাবিলোঁ কবি সন্মিলনীত উপস্থিত আছোৱে যেতিয়া স্বৰচিত কবিতা এটি পাঠ কৰাটো বেয়া আইডিয়া নহ'ব কিন্তু। গতিকে গোৱালপাৰা জিলাৰ পটভূমিত ৰচনা কৰা মোৰ এটি স্বৰচিত কবিতা মুক্ত বিহংগ পাঠ কৰিবলৈ মই উঠি পৰিলোঁ ষ্টেজত। সকলোকে নমস্কাৰ জনাইছোঁ। মই ডক্টৰ আমিন বাহাদুৰ শ্বাহ আলম। এয়া মোৰ প্ৰথমবাৰ গোৱালপাৰাত ভ্ৰমণ আৰু ইমান গাম্ভীৰ্যপূৰ্ণ এটি অনুষ্ঠানত মোৰ বিশ্বাস মই আটাইতকৈ কনিষ্ঠ চাগে ইয়াৰ। তো অকণমান পাতলীয়া কথা এটা কওঁ। গোৱালপাৰাত আহি গোৱালপাৰাৰ প্ৰেক্ষাপটত ৰচিত এটি কবিতা মই আবৃত্তি কৰিবলৈ চেষ্টা কৰিছোঁ। বৰ্মা। কবিতাৰ শিৰোনাম মুক্ত বিহংগ। মোৰ হৃদয় জপনাৰ ইটো পাৰে তুমি নামৰ সেই অজেয় দুৰ্বলতাটো লওঁ বুলিয়েই শুহি লোৱা তোমাৰ নামৰ উশাহবোৰ। শীতৰ হেতেলিত তোমাৰ দেউকাৰ নিশালী সাৱটি নিশাহবোৰত উশাহ বিচৰাৰ দিবা স্বপ্নবোৰ। তুমি আৰু মই নৰনাৰায়ণ সেতুৰে গুঠি শ্ৰীসূৰ্যৰ শিখৰৰ শিলচটাত বুকুৰ কোটাৰে সাজিব খোজা হেঁপাহৰ আপোন বাহটো। নিমাও মাও পিঞ্জৰাৰ কুণ্ড জপনাটো ভেদি আওকাণ কৰি ঠেহ পতা ডাৱৰ আৰু আবেগী বৰষুণ জাকক মিলি যোৱা তুমি ক্ৰমশ হেৰাই যোৱা নীলাভ আকাশৰ সীমনাত। ধন্যবাদ। কবিতা পাঠ অনুষ্ঠানৰ শেষৰ ফালে বাইদেউ এগৰাকীয়ে গোৱালপৰীয়া লোকগীত এফাকি বৰ ধুনীয়াকৈ গালে। সোণাৰ চাঁদ চাঁদ ৰে চাঁদ হাৰাইল নদীতে। আৰু ইমানখিনিতে অন্ত পৰিল প্ৰথম দিনাৰ কাৰ্যসূচী। ইতিমধ্যে ৰাতিও হ'ল, গতিকে আমি ওলাই পৰিলোঁ আৰু আহি পৰিলোঁ আমাৰ বাবে আগতীয়াকৈ বুক কৰি ৰখা লজলৈ। গ্ৰীণ ভেলী ৰিজৰ্ট ভালুকডুবি কুঁৱলী হৈ আছে, ৰাতি আহি পালোঁ। লাগেজ টানি টানি উঠি আহিলোঁ ছেকেণ্ড ফ্ল'ৰলৈ আৰু ফাইনেলি পাই গ'লোহি ৰুম। জিজাছ, বৰ ভাগৰ লাগিছে কিন্তু দেই। সেই ৰাতিপুৱা 5টা মানতে টোপনিৰ পৰা উঠিছিলোঁ। গোটেই দিনটো কাপোৰযোৰো সলোৱা হোৱা নাই, ৰেষ্টটো দূৰৰে কথা। এয়া আমাৰ ৰুম, ঠিক ঠাক আছে, নিট এণ্ড ক্লিন ৰুম, ধুনীয়া। ফ্ৰেছ হৈ চেঞ্জ কৰি বিচনাতে বাগৰি ৰাজহাড়ডাল অলপ পোনাই ল'লোঁ। এতিয়া যাম ডিনাৰ কৰিবলৈ। আহি পালোহি গ্ৰাউণ্ড ফ্ল'ৰ। আমি থকা ৰেজৰ্টখনৰে কেণ্টিন এয়া। ৰুম ছাৰ্ভিচ ফেচিলিটি এভেইলেবল আছিল যদিও আমি কেণ্টিনতে বহি খাম বুলি ওলাই আহিলোঁ। কেণ্টিনখন ধুনীয়া আৰু এইফালে আমাৰ আৰ্টিষ্টসকল
কেণ্টিনৰ ৰেষ্ট জোনত বহি আড্ডা দিয়াত ব্যস্ত তেখেতসকলৰ লগত মোৰ ৰেষ্টটো অকণমান মিছমেটছ যদিও ডেট ডাজন্ট মেটাৰ কাৰণ তেখেতসকল বৰ ফ্ৰী মাইণ্ডেড মানুহ আৰ্টিষ্ট মানুহ যে মানে শ্ৰীসূৰ্য পাহাৰ বুজাব গৈ অতিথি দেৱ ভৱ সেইবোৰ বুজাই আছে এই আমাৰ দাদা আৰু মুখটো জানে আপোনালোকে একেবাৰে আলু টাইপৰ প্ৰাণী মানে যি চব্জিতে দিব তাতেই মিলি যাম সূৰ্য পাহাৰ শুনিম বুলি ভাবিছিলোঁ মানে মোৰ এটা বেয়া এটা স্বভাৱ আছে মই আপুনি যিটো সুধে মই অলপ দূৰৰ পৰা গৈ সেইটো কথা সূৰ্য পাহাৰ কথা কৈছিলে ন ঠিক আছে এই সূৰ্য পাহাৰ বুলি কওঁতে আকৌ তাতে দুটা কথা আছে মানে আপুনি বেৰি দুবাৰ পিছত সূৰ্য পাহাৰ কথা কৈছে আমাৰ আড্ডা বেবেৰি বাং একেবাৰে জমি উঠিছে জমনি ডিনাৰ কৰি আহি শুই পৰিলোঁ আৰু বাট চাই ৰলোঁ দ্বিতীয় দিনৰ অনুষ্ঠানলৈ গুড মৰ্ণিং আৰু এতিয়া সময় ৰাতিপুৱা 7:30 আৰু আমি ওলালোঁ শ্ৰীসূৰ্য পাহাৰ চাবলৈ যাম ফগি পুৰা ফগ হৈ আছে একো দেখাই নাপায় আৰু এয়া আমাৰ লজত আছিলোঁ গ্ৰীণ ভেলী ৰেজৰ্ট যিহেতু এথনিক আৰ্টিষ্ট এছেম্বলৰ কাৰ্যসূচী মতে অনুষ্ঠানসমূহ 10:30 বজাৰ পৰাহে আৰম্ভ হোৱাৰ কথা গতিকে 10:30 বজাৰ আগতে আমি ভাবিলোঁ গোৱালপাৰালৈ আহিছোঁৱে যেতিয়া এপাক শ্ৰীসূৰ্য পাহাৰখনকে চাই আহোঁ কিমান যে পঢ়িছোঁ কিমান যে শুনিছোঁ এই পাহাৰখনৰ বিষয়ে গতিকে আমি ওলাই পৰিলোঁ শ্ৰীসূৰ্য পাহাৰ চাবলৈ বুলি মজা এই আমাৰ ৰাইজ গোটেই আৰ্টিষ্ট ৰাইজ ওলাই আহিছে শ্ৰীসূৰ্য পাহাৰ চাব ৰাইজ অকণ হাই কৈ দিয়ক ঠাণ্ডাৰ মাজত একো দেখাই নাপায় দেখোন খোজকাঢ়ি গৈ নাথাকো এই আহিছে নহয় এইখনকে ঘূৰাই দিওঁ অলপ পাই গ'লো টেম্পু বাই দ্য ৱে এইখিনিতে মোৰ লগত থকা আৰ্টিষ্টসকলৰ সৰুকৈ ইন্ট্ৰডাকশ্যন এটা দি দিছোঁ তেখেতসকল হ'ল ক্ৰমে ৰিদীপ বৰুৱা দা আলি হাইদৰ দা শান্তনু কোঁৱৰ দা মিণ্টু বুঢ়াগোহাঁই দা আৰু তেখেতসকল আটাইকেইজন শিৱসাগৰৰ পৰা আহিছে 8 কিলোমিটাৰমান দূৰত্ব অতিক্ৰম কৰি ফাইনেলি আমি আহি পালোহি শ্ৰীসূৰ্য পাহাৰৰ আটাইতকৈ বাহিৰৰ ফালে থকা গেটখন আৰু অলপমান আগবাঢ়ি গ'লেহে আমি মূল দৰ্শনস্থলীত উপস্থিত হ'ম গতিকে বুলক গৈ থাকোঁ এয়া কাষৰ ফালে দেখা গ'ল আৰ্কিঅলজিকেল মিউজিয়াম আৰু এয়া যে কাষে কাষে দোকানবোৰ দেখিছে আৰু ফিল্ডৰ নিচিনা ঠাই যে দেখিছে এই গোটেইখিনি এৰিয়া জুৰি ঠাণ্ডাৰ দিনত শ্ৰীসূৰ্য পাহাৰৰ মেলা বহে হেনো ড্ৰাইভাৰ দাদাজনে শ্ৰীসূৰ্য পাহাৰৰ বিষয়ে বহুত কিবা কিবি তথ্য আমাক দিলে আৰু এজন গাইডৰ দৰে আমাক গাইড কৰিলে মানুহজন বৰ ভাল আছিল নামি পৰিলোঁ টেম্পুৰ পৰা আৰু আগবাঢ়িলোঁ শ্ৰীসূৰ্য পাহাৰত থকা বিভিন্ন দৰ্শনীয় স্থানসমূহ পৰিদৰ্শন কৰিবলৈ যিহেতু শ্ৰীসূৰ্য পাহাৰত আমি বহুত কিবা কিবি চালোঁ গতিকে শ্ৰীসূৰ্য পাহাৰৰ আটাইখিনি ভিডিঅ' ক্লিপছ এই ভিডিঅ'টোত এড কৰিলে ভিডিঅ'টো যথেষ্ট দীঘলীয়া হ'ব আৰু এনেকুৱাওতো কৰিব নোৱাৰি যে কিছুমান ঠাই আপোনালোকক দেখুৱাম আৰু বাকীখিনি স্কিপ কৰি দিম কাৰণ শ্ৰীসূৰ্য পাহাৰখন এনেকুৱা ধুনীয়া স্কিপ কৰিবলৈ একো নায়েই গতিকে মই ভাবিছোঁ শ্ৰীসূৰ্য পাহাৰক লৈ সুকীয়া ভিডিঅ' বনাম আৰু এই ভিডিঅ'টোৰ পিছৰ যোনটো ভিডিঅ' আহিব সেই ভিডিঅ'টোৱে হ'ব শ্ৰীসূৰ্য পাহাৰৰ ভিডিঅ'টো গতিকে চাই থাকিব এনিথিং উইথ এ বি শ্ৰীসূৰ্য পাহাৰৰ পৰা আকৌ উভতি আহিলোঁ লজলৈ এতিয়া যাম এথনিক আৰ্টিষ্ট এছেম্বলৰ অনুষ্ঠানলৈ যিহেতু আৰ্ট আৰু আৰ্টিষ্টসকলৰ অনুষ্ঠানলৈ যাম গতিকে নিজ হাতে বনোৱা এটি আৰ্টিষ্টৰ বেজ আৰু এটি আঙুঠি পিন্ধি ললোঁ ব্ৰাছ ৱাটাৰ কালাৰ আৰু কালাৰ মিক্সিং প্লেটৰ মিনিয়েচাৰৰ আৰ্হিৰে বনোৱা এই আৰ্টিষ্টিক বেজ আৰু আঙুঠিটো আপোনালোকৰ কেনে লাগিছে কমেণ্ট কৰি জনাবলৈ চব পাহৰি গ'লেও এইটো পাহৰি নাযাব আমি গৈ আছোঁ আৰ্টিষ্ট এছেম্বলৰ অনুষ্ঠানলৈ আৰু এয়া যে আপোনালোকে ফ্লাইঅভাৰৰ নিচিনা দেখিছে এয়া একচুৱেলি ফ্লাইঅভাৰ নহয় এয়া হ'ল এলিফেণ্ট কৰিডৰ মানে হ'ল বনৰীয়া হাতীয়ে ৰাস্তা পাৰ হ'বৰ কাৰণে কৰিডৰ বনাই দিয়া হৈছে পাছেজ বনাই দিয়া হৈছে কিন্তু হাতীটো আৰু মানুহ নহয় যে মানুহৰ নিচিনা চব বুজি পাব হাতীয়ে সেই ৰাস্তা পাৰ হ'বলৈ কৰিডৰটো ইউজ কৰিব এৰি ৰাস্তাৰ ওপৰেৰে পাৰ হয় বৰ বেমেজালি এটা হ'ল নহয় নমস্কাৰ আজি দ্বিতীয় দিনা আহি পালোঁ ভিতৰলৈ সোমাই আহি থাকোঁতে বাটতে লগ পালোঁ প্ৰণৱ বৰুৱা ছাৰক নমস্কাৰ মই আমাৰ ছাৰৰ পৰা কালি মই ইনস্পায়াৰ্ড হৈছিলোঁ ছাৰে কিমান কি ধুনীয়া ধুনীয়া অৰ্নামেণ্টছ পিন্ধিছে ছাৰৰ বোলে এইবোৰৰ প্ৰতি বহুত মানে ৰাপ আছে ভাল পায় চৌখিন মানুহ পৃথিৱীৰ য'তেই গৈছে আৰ্টক লৈ তোৰ পৰাই কিবা নহয় কিবা এটা লৈ আহিছে আৰু গোটেইখন কিবা কিবি পিন্ধি আহিছে তো কালি মই ইনস্পায়াৰ হ'লোঁ মই কিবা কিবি অলপ বনাইছিলোঁ
এইটো আৰু এইটো বেচ এটা আৰু মুম্বাইৰ পৰা আনিছিলোঁ মোৰ কাৰণে এইটো কিনা হয় তো ছাৰে মোৰ এইটোলৈ কিবা এটা কমপ্লিমেণ্ট দিছে মোৰ ভাল লাগিছে কি ধুনীয়া মোৰ বিৰাট ভাল লাগিছে এইটো আৰু এইটো ইমান ধুনীয়া বনাইছে মই কৈছোঁ যে আমিন তুমি মোক এনেকুৱা দুটা দিব লাগিব কাৰণ মই ভাল পাওঁ যিহেতু বিৰাট মই তাকে ভাবিছোঁ ছাৰৰ কাৰণে মই কম্বিনেশ্যন কালাৰ ভাল লাগিছে ন ইউনিক হয় এই বস্তু দুইটা এই দুইটা বস্তু বাকি স্যার শিওর মই আপোনাক গিফট দিম আৰু মোৰ সৌভাগ্য হ'ব মই আপোনাক এটো দিব পালে ঠিক আছে থ্যাংক ইউ ভিতৰলৈ সোমাই আহিয়ে দেখিলো জুৱাকালি লাইভ পেইন্টিংত অকা আৰ্টসমূহ ইতিমধ্যে প্ৰদৰ্শনীৰ বাবে হাৰি হাৰিকৈ সজোৱা হৈছে যেহেতু আমি শ্ৰীসূৰ্য পাহাৰলৈ গৈছিলো গতিকে মোৰ পেইন্টিংখনত আজি আৰু মোৰ ফাইনেল টাচটো দিয়া নহল আৰু ইতিমধ্যে আৰ্টিষ্ট মিট অনুষ্ঠানটো আৰম্ভ হ'বলৈ আৰু বেছি সময় বাকি নাই গতিকে ফাইনেল টাচটো নিদিয়াকৈ মই মোৰ পেইন্টিংখনত মোৰ সিগনেচাৰটো মাৰি দিলো আৰু বহি পৰিলো আৰ্টিষ্ট মিট অনুষ্ঠানটোত আৰু এই অনুষ্ঠানটোত নিমন্ত্ৰিত আৰ্টিষ্টসকলে আৰ্টক লৈ তেখেতসকলৰ অভিমতসমূহ সুন্দৰভাৱে দাঙি ধৰিলে মানে যারা ছবি আঁকতে পারে তারা কিছু করতে মানে খারাপ কিছু করতে একটু পিছিয়ে আসে এবং সমাজে এটা খুব দরকার প্রত্যেকের অন্তত ছবিটা আঁকা বা ছবিটা বোঝা দরকার বা ছবিটা দেখা দরকার বহুত পৰিকল্পনা থাকে কৰিবৰ কাৰণে কিন্তু সেই পৰিকল্পনা থাকিলে কি হ'ব আসলতে বহুত অৰ্থৰ প্ৰয়োজন হয় এটা অনুষ্ঠান কৰাটো ইমান সোজা কথা নহয় पेंटिंग को अवार्ड मिलता है हर एकेडमी में जैसे हर साल 10-20 ऐसा अवार्ड मिलता है इसका रकम होता है 1 लाख 2 लाख ऐसा प्राइज होता है নিমন্ত্ৰিত আৰ্টিষ্টসকলৰ ভাষণৰ অন্তত আৰম্ভ হ'ল সম্বৰ্ধনা অনুষ্ঠান য'ত ভাৰতৰ লগতে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আৰ্টিষ্টসকলক সম্বৰ্ধনা জনোৱা হ'ল আৰু এতিয়া মোৰ পাল আমিন বাহাদুৰ শিল্পীসকলৰ সম্বৰ্ধনা অনুষ্ঠানৰ অন্ত পৰিল আজিৰ অনুষ্ঠানৰ কাৰ্যসূচী জুৱাকালি কবি সন্মিলনীত লগ পাইছিলো গোৱালপাৰাৰ সমাদৃত লেখিকা কবি ৰীনা সূত্ৰধৰ কলিতা বাইদেউক তেখেতৰ সদ্য প্ৰকাশিত পুথি হৃদয় এক নেদেখা নদীৰ নাম কবিতা পুথিখনি মোক গিফ্ট কৰিলে বাইদেউলৈ বহুত ধন্যবাদ থাকিল সুন্দৰ কবিতাৰে ভৰি আছে কবিতা পুথিখনি এতিয়া মোৰ গুৱাহাটীলৈ উভতি যোৱাৰ পাল গোৱালপাৰা ৰেডিঅ' ষ্টেচনৰ এংকাৰ মজমিন বা জিজু আৰু আন্টিয়ে তেখেতসকলৰ কাৰেৰে মোক গুৱাহাটীৰ বাছপোৱা ষ্টপেজলৈ লিফ্ট দিলে মানুহে কয় নহয় আপোন বনাব জানিলে তেজৰ সম্পৰ্ক সদায় সম্পৰ্ক নহয় মানুহ কোত কেনেকৈ কোন আপোন হৈ যায় একো ধৰিব নোৱাৰি ইয়ালৈ আহিছিলোঁ আৰ্টৰ কাৰণে মাত্ৰ দুদিন লগ পাইছোঁ এয়া নিজৰ বা হৈ গ'ল মজমিন বা আৰু এপিনে আন্টি আহিছে আৰু এফালে জিজু তেখেতসকলে মোক এতিয়া আগবঢ়াইও দি আছে তো এনেকুৱা এটা মানে ফিল হৈছে মই ঘৰলৈ আহিছিলোঁ আলহী ঘৰলৈ আহিছিলোঁ মজমিন বা কিবা এটা কোৱা কি কম ভাল লাগিল তোমাক লগ পাই বহুত আৰু সঁচাকে মানে কালি যিমানবোৰ মানুহ মই লগ পালোঁ তাৰ ভিতৰত প্ৰথম তুমি বা বুলি মাতিলা বাকীবোৰে হয়তো বাইদেউ মাতিছে মেম মাতিছে তেনেকৈ আৰু অলপ দূৰতে থাকিল সম্পৰ্কটো তোমাৰ লগত সম্পৰ্কটো আজিৰ পৰা নহয় কালিৰ পৰা ষ্টাৰ্ট হৈছে আৰু আগলেও সদায় চলিয়ে থাকিব এইটো সদায় ভাইটিৰ নিচিনাকৈ থাকিম আৰু আন্টি আমাৰ ফালে যাব বাও আমাৰ ফালে যাব লগ পাম আৰু জিজুটো গুৱাহাটী গৈ থাকিব বাৰু বৰপেটাত আমাৰ বহুত বন্ধু পৰিয়াল আছে বৰপেটা গ'লে মাষ্ট যাব মানে আমাৰ একদম ওচৰ টাউনৰ পৰা এথনিক আৰ্টিষ্ট ছ'চাইটি আছামৰ সৌজন্যত দুদিনীয়া কাৰ্যসূচীৰে গোৱালপাৰা ৰখাপাৰাত অনুষ্ঠিত এথনিক আৰ্টিষ্ট এছেম্বল 2025ৰ ভাল লগা মুহূৰ্তবোৰ আপোনালোকৰ সৈতে ভগাই ললো কেনে পালে কমেণ্ট এটা কৰি জনাবলৈ একদম নাপাহৰিব চাই থাকিব এনিথিং উইথ এবি এনেকুৱা ধৰণৰ এক্সাইটিং আৰু নতুন ভিডিঅ' যুগুতাই আপোনালোকৰ মাজলৈ ৰেগুলাৰলি আহিবলৈ প্ৰমিছ কৰি আজিলৈ ইমানতে সামৰিছোঁ ধন্যবাদ বাই বাই গুড নাইট